Hello everyone, welcome to the session. বেছি টপিক লোৱা নাই, তিনিটা ইম্পৰ্টেণ্ট টপিক লৈছোঁ। এক্সামৰ কাৰণে বহুতেই বেছি ইম্পৰ্টেণ্ট হয়। অ'কে, তো ৰিভিজন দি দিবা, ভালকৈ চাই দিবা এবাৰ, আৰু লগত কপি ৰাখিবা যাতে লগত লিখি যোৱা, এনেই চাই নাযাবা ভিডিঅ'ছটো। আধাৰ এনৰোলমেণ্ট ষ্টপ ফৰ 18+ ইন আছাম। 18 বছৰ বয়সৰ যিবিলাক আমাৰ পুৰুষ মহিলা আছে, ল'ৰা ছোৱালী আছে, তাহাঁতক আৰু আধাৰ এপ্লাই কৰিব দিয়া নহ'ব। এক্সেপশ্যন আছে, আমি চাম বাৰু। বুজি পালানে কি কৈছোঁ? 18 বছৰৰ ওপৰত, 18 বছৰ পাৰ হোৱাৰ পিছত আৰু আধাৰ কি কৰিব নোৱাৰা, এপ্লাই কৰিব নোৱাৰা। ঠিক আছে। খবৰটো আধাৰ কাৰ্ড প্ৰদানৰ সন্দৰ্ভত অসম ৰাজ্যিক কেবিনেট লোৱা এই গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্তৰ ওপৰত আধাৰিত। এই ৰাজ্যখনত নতুন আধাৰ পঞ্জীয়নৰ ক্ষেত্ৰত কঠোৰ জনসংখ্যাগত আৰু বয়স ভিত্তিক প্ৰতিবন্ধকতা আৰোপ কৰিছে। অ'কে, কিহৰ কাৰণে নিউজত আছে? বিকজ ইলিগেল ইমিগ্ৰেশ্যন, মানে অসমত যিকোনো এজ গ্ৰুপ আহিব পাৰে ন। অসমত 20 বছৰ আহিব পাৰে, 30 বছৰ আহিব পাৰে, 50 বছৰ আহিব পাৰে। অসমত সোমাই আহিব, কাটাতাৰৰ তলেৰে সোমাই আহিব। অভিয়াছলি কাটাতাৰৰ তলেৰে আহে। অহাৰ পিছত তাহাঁতে ভাৰতৰ চিটিজেনশ্বিপ ল'বৰ কাৰণে চবতকৈ মানে সিহঁতে ক'ব লাগিব ন যে আমি অসমৰে হয়, অসমৰে বাসিন্দা হয়। এড্ৰেছ দেখাবৰ কাৰণে তাহাঁতে কি কৰে? আধাৰ লৈ লয়। আমাৰ লগত কি আছে? আধাৰ আছে। ঠিক আছে। তো সেইকাৰণে CM ছাৰে কি কৰিছে যে এতিয়াৰ পৰা 18 বছৰৰ পৰা আধাৰ দিয়া নহ'ব। বুজি পালা? যদি তহঁতে অসমৰে হয় তেতিয়াহ'লে 18 বছৰ আগত লৈছ আধাৰখন, তেতিয়াহ'লে 18 বছৰ আগত ল'ব লাগিব। ঠিক আছে। তো এইটো এটা বহুত ভাল ষ্টেপ বুলি মই ক'ব পাৰোঁ CM ছাৰৰ, য'ত তোমাৰ ক'লে যে এতিয়া ছাপ'জ কোনোবা 32 এজৰ কাটাতাৰ পাৰ হৈ গুচি আহিলে অসমত, অভিয়াছলি আহে, 100% আহে। ঠিক আছে। গোটেইটো ফেঞ্চিং কৰা হোৱা নাই কিছুমান জেগাত। তো সোমাই অহাৰ পিছত এতিয়া অসমত চলিব হ'লে কি কৰিব লাগিব? আধাৰ লাগিব, এড্ৰেছ। তো আধাৰ এপ্লাই কৰিব নোৱাৰে। যদি আধাৰ লাগে 18 বছৰ আগৰ এজ গ্ৰুপকে দিব। অ'কে, অলৰেডি মই ক'লোঁ 18 বছৰৰ ওপৰত প্ৰায় সকলো ব্যক্তিৰ বাবে নতুন আধাৰ পঞ্জীয়নৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা ঘোষণা কৰিছে। কমপ্লিট বেন, বাট এক্সামিনেশ্যন ডেডলাইন আছে। অ'কে, তো পাৰ্চন বিলংগিং টু SC, ST, টি গাৰ্ডেন কমিউনিটি, দিব্যাংছ, ইহঁতৰ কাৰণে কি আছে? তোমাৰ এক্সেপশ্যন আছে যে এইটো কমিউনিটি 18 বছৰ বয়সৰ ওপৰতো কি কৰিব পাৰে, হোৱাৰ পিছতো আধাৰ এপ্লাই কৰিব পাৰে, বিকজ ইণ্ডিজিনিয়াছ কমিউনিটি হয়। অ'কে, আৰু যদি আমি চাব যাওঁ ইহঁতক এক্সেপশ্যনটো ৰাখি থৈছে। এইটো এক্সাম পইণ্ট অফ ভিউ মনত ৰাখিবা। March 31, 2027। ৰিজনটো ভাবা, লজিকেল এটা ভাবি চোৱা যে কিহৰ কাৰণে ইহঁতক এক্সেপশ্যন দিছে, ভাবি চোৱা, নিজে ভাবি চোৱা। ঠিক আছে। March 31, 2027লৈকে বাকীবোৰতো ইমিডিয়েট বেন, এতিয়াৰ পৰা ইফেক্টিভ হৈ গ'ল। বাট বাকী SC, ST আৰু ট্ৰাইবছ এণ্ড দিব্যাং, ঠিক আছে। অ'কে, বিশেষভাৱে সক্ষম ব্যক্তিক, ঠিক আছে, বিশেষভাৱে সক্ষম ব্যক্তিক কি কৰিব? 31 March 2027লৈকে তোমাৰ এক্সটেণ্ড কৰিছে। অ'কে, অ'কে, ঠিক আছে। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। আধাৰ ভাৰ্চেছ চিটিজেনশ্বিপ, Section 9 of Aadhaar Act 2006, মনত ৰাখিবা। It is crucial to remember that Aadhaar is strictly a proof of residence. এটা proof of residence হয় যে কিমান দিন ভাৰতত আছে। ঠিক আছে। For 182 days or more in 12 months immediately preceding the application, not proof of citizenship. আধাৰে citizenship proof নকৰে। আধাৰে proof কৰিব যে কিমান দিন ভাৰতত আছে, ভাৰতত কিমান দিন আছে মানুহজন। ঠিক আছে। এজন মানুহ যদি 182 ডেজতকৈ যদি কম থাকে 12 মাহত, সেইজন কি হৈ যাব? NRI হৈ যাব। মনত ৰাখিবা, NRI, নন ৰেচিডেণ্ট অফ ইণ্ডিয়া। তো আমি এইটো আধাৰত গম পাম। দ্য NRC এণ্ড বায়'মেট্ৰিক, ঠিক আছে। অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ সময়ত কি কৰিছিলে? 27 লাখৰো অধিক লোকৰ বায়'মেট্ৰিক আবদ্ধ কৰি ৰখা হৈছিল। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে আধাৰ কাৰ্ড প্ৰদানৰ বাবে এই বায়'মেট্ৰিকসমূহ মুকলি কৰাৰ মানে আনব্লকিং কৰিবৰ কাৰণে কি কৰিছে? অনুমতি দিছে। অ'কে, এইখিনি ইম্পৰ্টেণ্ট হয়। যুক্তৰাষ্ট্ৰ ব্যৱস্থা আৰু UIDA কি হয়? UIDA আধাৰ যোনে ইছ্যু কৰে, কোনে ইছ্যু কৰে? ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়াই কৰে। ঠিক আছে। এইটোতো চেণ্ট্ৰেলৰ
সাবজেক্ট হৈ গ'ল চেন্ট্ৰেল ষ্টেটুটৰী বডি হয় ঠিক আছে আৰু দ্য ষ্টেট গভৰ্ণমেণ্ট ৰোল ইন দ্য ৰেগুলেটিং দ্য এডমিনিষ্ট্ৰেটিভ এনৰলমেণ্ট প্ৰচেছ হাইলাইট দ্য ইণ্টাৰপ্লে বিটুইন ষ্টেট চিকিউৰিটি কনচাৰ্ণ এণ্ড দ্য চেন্ট্ৰেল আইডেণ্টিফিকেশ্যন মেকানিজম তো এইটো চেণ্টাৰ আৰু ষ্টেটৰ মাজত এটা ৰিলেশ্যন বুলি আমি ক'ব পাৰোঁ বিকজ ইছুইং অথৰিটি কোন হয় চেণ্টাৰ আৰু বাকী এডমিনিষ্ট্ৰেটিভ প্ৰচিডিউৰসমূহ কোনে চাব সেইবোৰ চাব তোমাৰ ষ্টেট গভৰ্ণমেণ্টে অ'কে প্ৰচেছবোৰ দিয়া আছে ইয়াত ডেমোগ্ৰাফিক টাৰ্গেটিং ঠিক আছে SC ট্ৰাইব যিহেতু তোমাৰ হিষ্টৰিকেলি মাৰ্জিনেলাইজ কমিউনিটি হয় সামাজিকভাৱে পিছপৰা অৰ্থনৈতিকভাৱে পিছপৰা বুলি বহুতে কয় ঠিক আছে তো যিহেতু সামাজিকভাৱে অৰ্থনৈতিকভাৱে পিছপৰা হয় তো তাহাঁতক সেইকাৰণে সেইটো কি দিছে এক্সেপশ্যন এটা দিয়া বুলি আমি ক'ব পাৰোঁ ঠিক আছে প্লিজ প্ৰেক্টিছ কুৱেশ্যন আছে চাবা আসাম নাগালেণ্ড হিষ্টৰিক অইল পেক এইটো আমি ক'ব পাৰোঁ যে এটা কোঅপাৰেটিভ ফেডাৰেলিজিম আমি ক'ব পাৰোঁ সহযোগিতামূলক যুক্ত ৰাষ্ট্ৰ আমি ক'ব পাৰোঁ ফেডাৰেলিজিম কোঅপাৰেটিভ ফেডাৰেলিজিম দুটা আছে এটা হ'ল কোঅপাৰেটিভ ফেডাৰেলিজিম এটা হ'ল কম্পিটিটিভ ফেডাৰেলিজিম এটা হ'ল সহযোগিতামূলক ফেডাৰেলিজিম এটা হ'ল প্ৰতিযোগিতামূলক ফেডাৰেলিজিম তো কোঅপাৰেটিভ ফেডাৰেলিজিমত কি হয় চেণ্ট্ৰেল ষ্টেটে মিলি কাম কৰিব দুখন ষ্টেটে মিলি কাম কৰিব তো ইয়াত কি হৈছে ট্ৰাইপাৰ্টাই এটা পেক চাইন হৈছে বিটুইন অসম নাগালেণ্ড এণ্ড ষ্টেট গভৰ্ণমেণ্ট য'ত অসম আৰু নাগালেণ্ডৰ যিবোৰ বৰ্ডাৰ এৰিয়া আছে য'ত অসম আৰু নাগালেণ্ডৰ বৰ্ডাৰ ইছ্যু আছে সেই এৰিয়াবিলাকত যিবোৰ এৰিয়াত তোমাৰ বৰ্ডাৰ ইছ্যু আছে সেই এৰিয়াবিলাকত অইল এক্সপ্ল'ৰেশ্যন কৰাৰ কাৰণে এটা ট্ৰিটি চাইন কৰিছে তো কোঅপাৰেট কৰিব অসমো কোঅপাৰেট কৰিব নাগালেণ্ডো কোঅপাৰেট কৰিব সেই জেগাসমূহত ডিস্পাইট অফ দেয়াৰ হোৱাট কি বৰ্ডাৰ ইছ্যুজ অ'কে ক্লিয়াৰ অসম আৰু নাগালেণ্ডৰ মাজৰ বিতৰ্কিত সীমান্তত তেল আৰু গেছৰ অন্বেষণ পুনৰ আৰম্ভ কৰাৰ বাবে এক ঐতিহাসিক ত্ৰিপাক্ষিক চুক্তি স্থাপন কৰিছে কাৰণ এনেকৈ কাজিয়া লাগি থাকিলে নহ'ব না অসমৰ লাভ হ'ব না নাগালেণ্ডৰ লাভ হ'ব না ভাৰত চৰকাৰৰ লাভ হ'ব কিছুমান এনেকুৱা এৰিয়া আছে অসমৰ নাগালেণ্ডৰ মাজত ডিস্পিউটেড এৰিয়া য'ত তোমাৰ অইল পোৱা যায় তো সেই ডিস্পিউটেড এৰিয়াৰ কাৰণে এতিয়ালৈকে অইল এক্সপ্ল'ৰেশ্যন কৰা হোৱা নাই তো আমাৰ ডমেষ্টিক প্ৰডাকশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ নাও হোৱাই ঘৰুৱা উৎপাদিত অইল আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় দ্য ৰিজন ইজ কি বিকজ অফ দ্য ৱাৰ এইটো তোমাৰ মিডিল ইষ্টত হৈ আছে অ'কে ক্লিয়াৰ নিজত কিয় আছে নিজত এইকাৰণেই আছে যে উত্তৰ পূব দুখন ৰাজ্যৰ মাজত অলৰেডি মই ক'লোঁ এইখিনি ক'লোঁ প্লিজ ষ্টাডি অলৰেডি মই ক'লোঁ অ'কে এগ্ৰিমেণ্ট এইখন এখন ত্ৰিপাক্ষিক চুক্তি য'ত সাধাৰণতে কেন্দ্ৰীয় চৰকাৰ ONGC বা অইলৰ দৰে কেন্দ্ৰীয় পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং এটা কোম্পানী পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং হ'বৰ কাৰণে কিমান পাৰ্চেণ্ট শ্বেয়াৰ লাগে প্লিজ মোক কমেণ্ট কৰি জনাবা কিমান পাৰ্চেণ্ট শ্বেয়াৰ থাকিলে পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং হ'ব লগতে দুখন ৰাজ্য চৰকাৰ জড়িত থাকে যাৰ উদ্দেশ্য হৈছে অৰ্থনৈতিক লাভালাভৰ বাবে ৰাজনৈতিক বাধাসমূহ অতিক্ৰম কৰা ৰাজনৈতিক বাধাসমূহ পিছত অৰ্থনৈতিকভাৱে আমি ষ্ট্ৰং হ'ব লাগিব বিতৰ্কিত সীমান্ত অঞ্চলটোত 30টা বছৰ ধৰি সম্পদ অন্বেষণ বন্ধ হৈ আছিল 30টা বছৰ ধৰি কি হোৱা নাছিল তোমাৰ এক্সপ্ল'ৰেশ্যন হোৱা নাছিল মানে 30টা বছৰ ধৰি সেই এৰিয়াখিনি নেচাৰটো পিচফুলি আছিলে ঠিক আছে যাৰ ফলত মূল্যৱান ঘৰুৱা শক্তি সম্পদসমূহ অব্যৱহৃত হৈ আছিল মানে বস্তুবোৰ এনেই আছিলে বুলি কৈছে ঠিক আছে যিয়ে ন পাহাৰখনটো কাটিব লাগিব ন এক্সপ্ল'ৰ কৰাৰ লগে লগে অৰ্থনৈতিক প্ৰভাৱ এই ভাণ্ডাৰসমূহৰ ব্যৱহাৰৰ জৰিয়তে ভাৰতে খাৰুৱা তেলৰ আমদানিৰ ওপৰত থকা অত্যাধিক নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰে মানে কমপ্লিট নৰ্থ ইষ্টত যিমানখিনি জেগা আছে ফুল এক্সপ্ল'ৰ কৰিব এতিয়া এক্সপ্ল'ৰেশ্যন ঠিক আছে মানে তোমালোকে এটা ক'বাচোন টেষ্ট দিম তেল নিদিওঁ এইটো কোনটো মুভমেণ্টৰ শ্লোগান হয় ঠিক আছে আৰু অসম আৰাকান অবাহিকাৰ প্ৰমাণিত হাইড্ৰ'কাৰ্বন সম্ভাৱনাক কামত লগাব বিচাৰে ঠিক আছে আসাম আৰাকান যদি বেচিন আছে আৰাকান তোমাৰ ক'ত আছে ম্যানমাৰ আসাম আৰাকান বেচিন প্ৰুভেন হাইড্ৰ'কাৰ্বন পটেনচিয়েল তো তাত হাইড্ৰ'কাৰ্বন থাকিব পাৰে বুলি কৈছে এৰিয়াসমূহ আমি চাম এতিয়া ঠিক আছে ইণ্টাৰষ্টেট বৰ্ডাৰ ডিস্পিউটৰ কথা কৈছে অ'কে ইণ্টাৰষ্টেট বৰ্ডাৰ ডিস্পিউটৰ কথা কৈছে অ'কে আমি জানো ইণ্টাৰষ্টেট বৰ্ডাৰ ডিস্পিউট নাগালেণ্ড মিজোৰাম এণ্ড মেঘালয় অ'কে
তো Assam share historically contested boundary with the several states carved out of the original territory, mostly notable Nagaland, Mizoram, Meghalaya. এইবিলাক টকাতে অসমৰ পাৰ্ট আছে নাগালেণ্ড 1963, মেঘালয় তোমাৰ 1972, অ'কে, মিজোৰাম 1972 কি হ'ব ইউনিয়ন টেৰিটৰিজ, দেন 1987 কি হ'ব ষ্টেট হ'ব, অ'কে ফাইন, ঠিক আছে। তো ইণ্টাৰেষ্টেড বৰ্ডাৰ ডিস্পিউট আমাৰ আছে, মেঘালয়ৰ লগত আছে, ভালেখিনি চল্ভ কৰিছে, নাগালেণ্ডৰ লগত আছে, অ'কে ক্লিয়াৰ। এনভাইৰমেণ্টেল এণ্ড ছ'চিয়েল ইম্পেক্ট, অ'কে, এইটো দ্বাৰা এনভাইৰমেণ্টত ইম্পেক্ট কৰিব পাৰে যদি আমি অইল এক্সপ্ল'ৰেশ্যন কৰোঁ, যদি আমি হাইড্ৰ'কাৰ্বন যদি এক্সপ্ল'ৰ কৰোঁ, অ'কে। নেক্সট আমি ইণ্ডিয়া এনাৰ্জি ছিকিউৰিটি, য়েছ আমি 80% ইম্পৰ্ট কৰোঁ, যদিও আমাৰ এটা এনভাইৰমেণ্টত ইম্পেক্ট পৰিব পাৰে, তথাপিও আমি কি কৰিব পাৰোঁ, আমি 80% যিহেতু ইম্পৰ্ট কৰোঁ, আমাৰ সেই ডিপেণ্ডেঞ্চিটো অলপ কমিব, নিৰ্ভৰশীলতা আমাৰ কমিব অলপ, ঠিক আছে, অ'কে। অসমীয়াত দিয়া আছে ধুনীয়াকৈ চাই ল'বা। এইখিনি এৰিয়াৰ কথা কৈছে, মেপখন তোমালোকে PDF-ত পাই যাবা, এইখিনি এৰিয়াৰ কথা কৈছে। প্ৰেক্টিছ কুৱেশ্যন আছে কৰিবা। GI ষ্টেটাছ ফৰ আছাম 41 আছিলে, 4টা পালে, নাও 44, অ'কে ইম্পৰ্টেণ্ট হয়, এক্সামত সুধিব পাৰে, ঠিক আছে। এই GI ষ্টেটাছ এই 4বিধ সামগ্ৰী যে পালে তাত চবতকৈ বেছি হেল্প কৰিছে নাবাৰ্ড, নেশ্যনেল বেংক ফৰ হোৱাট এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, নাবাৰ্ড মনত ৰাখিবা, নাবাৰ্ড মনত ৰাখিবা। নাবাৰ্ডে এই 4টা প্ৰডাক্ট প্ৰমোশ্যনত হেল্প কৰিছে, ঠিক আছে। এই 4টা প্ৰডাক্টৰ তোমাৰ উন্নতিকৰণত হেল্প কৰিছে, নাবাৰ্ডৰ কামেই সেইটো, নেশ্যনেল বেংক ফৰ ৰুৰেল, ঠিক আছে, এণ্ড এগ্ৰিকালচাৰ ডেভেলপমেণ্ট, অ'কে। কি পাইছে, কাৰ্বি আংলং হেণ্ডলুম প্ৰডাক্ট, আছাম বিহু পেপা, আছাম বেম্বু ক্ৰাফ্ট এণ্ড দেউৰী হেণ্ডলুম প্ৰডাক্ট, অ'কে। কাৰ্বি আংলঙৰ হস্ততাঁত, অসমৰ বিহু পেপা, অসমৰ বাঁহৰ শিল্প আৰু দেউৰী হস্ততাঁত, দুটা হস্ততাঁত হয়, বাকী বাঁহৰ শিল্প, বাঁহৰ যিবিলাক বনাওঁ ন, মানে বিচনী হ'ব পাৰে, চেপা হ'ব পাৰে, বাঁহৰ শিল্প, দেন অসমৰ বিহু পেপা বা যিকোনো বাঁহেৰে যিবোৰ সামগ্ৰী বনায়, ফাৰ্নিচাৰ হ'ব পাৰে, ঠিক আছে, অ'কে ফাইন। তো ইয়াত বিশেষ একো তেনেকৈ নাই, প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন কৰিবা এই 4টা প্ৰডাক্ট, অ'কে। কোনে হেল্প কৰিছে, নাবাৰ্ড, এইটো মনত ৰাখিবা, নাবাৰ্ডে হেল্প কৰিছে, অ'কে। কোনে হেল্প কৰিছে, নাবাৰ্ড, এইটো চাই ল'বা, নাবাৰ্ড ফেচিলিটেটৰ কোন হয়, নাবাৰ্ড, অ'কে ঠিক আছে, হ'ব। বাকী এছাম প্ৰিলিমছ কনকিউৰৰ তোমালোকে পাই যাবা, স্মাৰ্ট আইজ ফাউণ্ডেশ্যন কণ্টেক্ট কৰাৰ লগত তোমালোকে পাই যাবা, গোটেইখিনি কম্পাইলেশ্যন হৈ আছে, এণ্ড দেন বাকী যিখিনি মোৰ ষ্টুডেণ্ট আছে মই ড্ৰাইভটো তোমালোকক শ্বেয়াৰ কৰি দিম, অ'কে, থেংক ইউ ছ' মাছ।